এই গুৱাহাটীৰে যোনে সোমাই মানে বহুত ভিতৰলৈ কেতিয়াও ঘূৰি নাহে ওয়েলকাম ব্যাক টু মাই চ্যানেল স্বাগতম জানাইছো বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিও লৈ আজি ফাৰ্স্ট টাইম মটো ব্লগ বনাব বিচাৰিছো কাৰণ এটা খুব ধুনীয়া ঠাইত আছো ইয়াৰ পৰা আমি এটা বেলেগ ঠাইত গৈ আছো মানে সেইকাৰণে ভাবিলো ভিডিও এটা বনাই দিও কাৰণ প্ৰায় এসপ্তাহ মান হল মই ভিডিও বনাব পৰা নাই স্কুলত যেহেতু যাই থাকো ৰাতিপুৱা 9টাৰ পৰা 2টালৈকে স্কুলত থাকো আৰু পিছবেলা ঘৰত গৈ ভাত পানী খোৱালৈকে গধূলি হয় গতিকে ভিডিও বনাব পৰা নাছিল আৰু সেইকাৰণে ভাবিছো বাইক চলাই যেহেতু খুব ধুনীয়া ঠাইটোত যাম গতিকে ফাৰ্স্ট টাইম মটো ব্লগ বনাব ট্ৰাই কৰিম অলপ স্কিপ নকৰাকৈ একদম শেষলৈ চাই থাকিব আৰু ফাৰ্স্ট টাইম এনেকৈ মটো ব্লগ বনাই গৈ আছো এটা যেহেতু কামত আহিছিলো গতিকে তাৰ পৰা এটা অলপ ওচৰৰে খুব ধুনীয়া ঠাই এটা যাম গতিকে ভাবিলো ভিডিওটো বনাই যাই থাকো এইটোৱে আমাৰ মানে হাজো টু মুকালমুৱা মানে আমাৰ ঘৰলৈ যোৱা ৰাস্তা হাজোৰ পৰা মুকালমুৱা যোৱা ৰাস্তা আৰু বৰ্তমান পাইছো আমি এতিয়া খনিয়াত আৰু এনেকৈ ফুৰিব যাব আহি থাকোঁতে ৰাস্তাতে পাই গ'লো আমি সৰগদুৱাৰ মানে সৰগলৈ যোৱা ৰাস্তাটো আমি ৰাস্তাতে পাই গ'লো কাৰণ যাব আহি থাকোঁতে ৰাস্তাতে সৰগদুৱাৰ বুলি এটা ঠাই আছে এইফালে সৰগদুৱাৰ অপোন ভৱকুণ্ড আৰু ইয়াতে মই খুব ধুনীয়াকৈ ভিডিঅ' বনাইছিলোঁ হাজোৰ ওচৰৰ ঠাই এইটো সৰগদুৱাৰ আৰু এই পাহাৰৰ তলতে মানে তাত এটা গুহা আছে সেইটোৱে মানে সৰগদুৱাৰ বুলি কয় আৰু সন্মুখত আছে এটা পুখুৰী আৰু এই পুখুৰীটো আৰু সেই গুহাটোৰ আচল ৰহস্য কি ভিতৰত গৈ কৈ আছোঁ বাৰু একদম কম সময়ৰ ভিতৰত কাৰণ আগত মই এটা দীঘল ভিডিঅ' ইয়াত বনাই থৈ দিছিলোঁ বলক এতিয়া ভিতৰত সোমাওঁ আৰু এই আগফালে সেইটো গুহাটো যে দেখিছে সেইটোৱে মানে সেইখনে সৰগদুৱাৰ বুলি কয় আৰু আগফালে এইটো পুখুৰী আৰু এই পুখুৰীটো বনাইছিল মানে ৰজাসকলে পুৰণি কথা মতে মানে ৰজাসকলে সেই গুহাটোৰ ভিতৰত সোণা মণি মুকুতাবিলাক লুকুৱাই ৰাখিছিল আৰু শত্ৰুৱে সেই বস্তুবিলাক নিব আহিলে যাতে এই পুখুৰীটোত পৰে সেইকাৰণে গুহাটোৰ সন্মুখত সেই দুৱাৰখনৰ সৰগদুৱাৰ বুলি যিখন কয় সেই দুৱাৰখনৰ সন্মুখত ইয়াত মানে পুখুৰীটো বনাইছিল আৰু এই পুখুৰীটোত যাতে মানে শত্ৰুবিলাকে আহি ইয়াত পৰি যায় আৰু গুহাটো ঢুকি নাপায় তেনেকুৱা এটা মানে পদ্ধতিত বনাইছিল আগৰ দিনৰ ৰজাসকলে আৰু এই পুখুৰীটোত যদি কোনোবাই মানে গা ধুৱে বা নুমে এই পানী স্পৰ্শ কৰে তেনেহ'লে পুৰণি কথা মতে তাৰ আৰু পুনৰ জন্ম হোৱাৰ কোনো সুযোগ নাই মানে কোনো চান্সে নাই পুনৰ জন্ম হোৱাৰ এতিয়া গৈ আছোঁ সেই গুহাটোৰ ভিতৰত মানে গুহাটোৰ ভিতৰত যাব নোৱাৰোঁ কাৰণ বহুত মানে ইয়াত অকলে আছোঁ যিহেতু অলপ ভয়ো লাগে আৰু বহুত মানুহে কৈছে যে এই গুহাটোৰ ভিতৰত যোন সোমাই সি কেতিয়াও উভতি আহিব নোৱাৰে একদম যদি ভিতৰ ফালে সোমাই যায় আৰু তেনেকুৱা ঘটনা আগত ইয়াত হৈছে বুলি শুনিছোঁ গতিকে বাহিৰৰ পৰা দেখাব চেষ্টা কৰিম এইফালে এতিয়া গুৱাহাটীৰ ওচৰত যাম এবাৰ যিহেতু ইয়াত মানুহ নাহে বহুত বেছি মানে নিৰল নিস্তব্ধ পৰিৱেশ একদম কোনো মানুহেই নাই মই অকলে আছোঁ আৰু সেইকাৰণে মানুহ বেছি নাহে কাৰণে চাগে গোটেই জংঘল হৈ গৈছে গুৱাহাটীৰ ফালে যোৱা ৰাস্তাটোও জংঘল আৰু পুখুৰীত নামি যোৱা ৰাস্তাটোও জংঘল মই একদম ৱালখনৰ ওপৰে আহি আছোঁ এনেকৈ চাৰিওফালে জংঘল বহুতেই বেছি ভয় লগা এটা পৰিৱেশ গতিকে ইয়াত মানুহ নাহে কাৰণে চাগে চাফ চিকুণ কৰি ৰখা নাই এইটো ৰাস্তাটোৰ কোনো চিন চাবে নাই আৰু সেইফালে এইটো গুহা ইয়াত মানে চিৰিৰ কোনো চিনেই নাই চিৰিবিলাকত গোটেই গছ লতাই ভৰি আছে যিমান পাৰোঁ চেষ্টা কৰিম আহিছোঁ যেতিয়া গুৱাহাটী বাৰু আগত দেখাইছিলোঁ আৰু মোৰ আগৰ ভিডিঅ'টো চালেও গম পাব আৰু এনেকৈ লাহে আহি পাই গ'লোঁ সৰগদুৱাৰ এইখনে মানে সৰগদুৱাৰ বুলি কয় এইটোৱে সৰগদুৱাৰ বহুত বেছি সেই গুহাটো বহুত বেছি দূৰলৈ আছে আৰু যিহেতু মই অকলে আছোঁ গতিকে ভিতৰলৈ মই নাযাওঁ একদম অকলে আছোঁ যাক লগত আনিছিলোঁ সিও মানে ভয়ত নাহিল গেটৰ বাহিৰতে থাকিল গোটেই এই পৰিৱেশটোত একদম অকলে মই আছোঁ আৰু যিহেতু পুৰণি কথা মতে শুনিছোঁ ইয়াৰ ভিতৰত গ'লে ঘূৰি নাহে তথাপিতো যিমান পাৰোঁ মই চেষ্টা কৰিম কাৰণ মোৰ ভয় একেবাৰে কম আৰু আপোনালোকৰ কাৰণে এইখিনি ৰিস্ক ল'ম আৰু মই গতিকে এইটোৱে সেইটো গুহা আৰু ইয়াৰ ভিতৰত ইয়াতকৈ বেছি ভিতৰত বাৰু নাযাওঁ কাৰণ ভিতৰৰ পৰা এটা বেয়া গোন্ধ এটা আহি আছে আৰু এইখনে মানে সেইখন সৰগদুৱাৰ আৰু যিমানলৈকে জুম কৰিব সিমানলৈকে একদম ভিতৰ ফালে এইটো ৰাস্তা আৰু এইটো ৰাস্তাৰে সোমাব বাৰু নোৱাৰোঁ বহুত বেছি সৰু ৰাস্তাটো আৰু ওপৰ ফালে আছে একদম মোৰ বাহ এইবিলাকতে মোৰ বাহ আৰু এইফালে এইটো গুহা মানে সৰগদুৱাৰ এইখন আৰু মানে একদম আগফালে এইটো পুখুৰী যাতে মানে শত্ৰুবিলাকে আহিলে পুখুৰীত পৰে তেনেকুৱা এটা পদ্ধতিত বনাইছিল আৰু ইয়াত মই আগতে খুব ধুনীয়াকৈ ভালদৰে মানে ভিডিঅ' এটা বনাইছিলোঁ আজি যিহেতু এইটো ৰাস্তাৰে আহিলোঁ গতিকে চাব বিচাৰিলোঁ সৰগদুৱাৰটো মানে কেনেকুৱা আছে কিন্তু বহুতে বেছি বেয়া লাগিল ইমান ধুনীয়া এটা পুৰণি ঠাই এটা এনেকৈ মানে জংঘল মংগল হৈ আছে আৰু চাফ চিকুণ কৰাৰ অভাৱত এনেকৈ জংঘল মংগল হৈ থকা দেখি বহুতে বেছি বেয়া লাগিল কাৰণ পুখুৰীটো এতিয়াও খুব ধুনীয়া চাৰিওফালে শিল দি পুখুৰী এটা বনাইছে আৰু সৌ পাহাৰৰ ওপৰৰ পৰা পুখুৰীটো চালে বহুতে বেছি ভাল লাগে কিন্তু দুৱাৰখনলৈ যোৱা ৰাস্তাটো আৰু পুখুৰীত নামি অহা চিৰিটো গোটেইখিনি জংঘল মংগল হৈ আছে চাফা কৰা মানুহৰ অভাৱত গতিকে দেখি বহুতে বেছি বেয়া লাগিল এতিয়া ইয়াৰ পৰা গৈ আছোঁ এটা বেলেগ ঠাইত বেলেগ এটা খুব ধুনীয়া ৰাস্তাৰে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব আৰু সৰগদুৱাৰৰ পৰা চিধা ওলাই আহিলোঁ সৰগৰ পৰা আহি এবাৰ এটা বেলেগ ঠাইত গৈ আছোঁ আৰু এনেকুৱা পাহাৰীয়া ঠাইত মানে বহুতে বেছি ভাল লাগে মোৰ এটা সুন্দৰ প্ৰকৃতিৰ সুবাস এটা পাওঁ এনেকুৱা পাহাৰীয়া ঠাইত চাৰিওফালে পথাৰ আৰু পথাৰৰ সেইফালে ধুনীয়া পাহাৰ একদম সেউজীয়া পৰিৱেশ আৰু বেছি ৰ'দ দি আছে কাৰণে চাগে অলপ কলা দেখিছে একদম সেউজীয়া ৰংটো দেখিব চাগে পৰা নাই এইবাৰ গৈ আছোঁ এইবাৰ এইটো ৰাস্তাৰে চিধাই যাম খুব ধুনীয়া ঠাই এটাত তাৰ পৰা গৈ আছোঁ এটা বেলেগ ঠাইত আজি ফুৰিমেই যিহেতু মটো ব্লগে যিহেতু বনাম বুলি ভাবিছিলোঁ কিন্তু ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব গৈ আছে গতিকে এইবাৰ যাম এইটো ৰাস্তাৰে একদম খুব ধুনীয়া পাহাৰৰ ওচৰৰ ৰাস্তা এইটো চাৰিওফালে গছ গৰমৰ দিনত এনেকৈ ৰ'দ দিলে
ছাদ বহি বহুতে বেছি মজা লাগে কাৰণ চাৰিওফালে পাহাৰ চাহাৰ আছেতো বহুতে বেছি ভাল লগা এটা পৰিৱেশ আৰু এনেকৈ গৈ আছোঁ আমি এটা বেলেগ ৰাস্তাৰে আৰু আহি পাই গ'লোঁ আমি একদম ধুনীয়া সেই ৰাস্তাটো যিটো ৰাস্তা খুবেই ফেমাছ হৈ আছে আজি কেইদিনমানৰ পৰা এইফালে এখন পাহাৰ আৰু এইফালে এইটো ৰাস্তা খুব ধুনীয়া সেই ৰাস্তাটো এইটো কেইদিনমানৰ পৰা বহুতে বেছি ভাইৰেল হৈ আছে আৰু সেই ৰাস্তাটোতে আছোঁ বৰ্তমান এইটো খুব ধুনীয়া ৰাস্তাটো আৰু এইফালে গোটেই পাহাৰ আৰু আগফালে এটা খুব ধুনীয়া ভিউ আছে সেইটো ৰাস্তাৰে ওলাই যাম আমি আৰু এইফালে ৰখি একদম কাজিৰঙাৰ ফিল এটা পাইছোঁ এইবিলাক এনেকৈ বগলী উৰি আছে আৰু গৰুবিলাকে ঘাঁহ খাই আছে চৰাই চিৰিকটি খুব ধুনীয়াকৈ মানে এনেকুৱা লাগিছিল যেন মানে বহুত ডাঙৰ বিল এখন আৰু সেইফালে পাহাৰ আৰু এইফালে ৰাস্তাটো বহুতে বেছি ভাল লগা এটা পৰিৱেশ আৰু আহি ফাইনেলি সেই ঠাইখিনি পাই গ'লোঁ য'ত মানে এনেকুৱা লাগে যেন মানে এখন পাহাৰ কাটি মাজেৰে ৰাস্তাটো বনাইছে আৰু দুফালে এতিয়া এখন পাহাৰ কাটি মাজেৰে ৰাস্তাটো বনোৱা যেন লাগে বহুত বেছি ৰ'দ দি আছে সেইকাৰণে কথা অলপ লটপট হৈ আছে মোৰ এতিয়া এইফালে ওলাই যাম চিধা আৰু ৰাস্তাটোৰ কাম এতিয়াও কমপ্লিট হোৱা নাই কৰ্মচাৰীবিলাকে এতিয়াও কাম কৰি আছে বহুতখিনি ঠাই এতিয়াও মানে কাম কৰিব বাকী আছে আৰু সেইফালে এইটো ৰাস্তা তালৈকে কাম হৈছে এইফালে ইমানলৈকে আৰু কাম কৰিব বাকী আছে খুব ধুনীয়া এটা পৰিৱেশ চাৰিওফালে পাহাৰ গতিকে এতিয়া ভিডিঅ'টো ইমানতে এৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব